সকলোকে মোৰ অন্য এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভালে। মোৰো খবৰ এজ ৱেল এজ ধুনীয়াই চলি আছে। আৰু আজি আছে আমাৰ বিয়া। বহুদিনৰ মূৰতে এনেকৈ এটা লং ভ্লগ বনাইছোঁ, কাৰণ মোৰ লং ভ্লগ বনাওঁতে এডিট কৰোঁতে বহুত টাইম লাগে। সেইকাৰণে মই মিনি ভ্লগ এৰি থাকোঁ বেছিভাগ। আৰু এইকেইদিন বাৰু দিয়া হোৱা নাছিল, কাৰণ মোৰ কলেজৰ পৰা টাইম পোৱা নাছিলোঁ বিয়া। তো এতিয়া মই বিয়ালৈ ৰেডি হৈ গ'লোঁ আৰু মাহঁতো ৰেডি হৈ গ'ল। এতিয়া যাম আৰু অলপ পিছত জেঠাই, মই আৰু ভণ্টি টুটুলি অলপ দেৰিকৈ যাব নিপুৰ লগত। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। বিয়াত গৈ কি কৰোঁ আৰু কাৰ বিয়া, কোন হয় মোৰ, সকলো জানিব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আপুনি চাই দে। A few minutes later. বিয়া ঘৰ পাই এয়া প্ৰথম খালোঁ চিৰা দৈ। মোৰ কিন্তু চিৰা দৈ বৰ প্ৰিয়, বহুত ভাল পাওঁ। আমাৰ গেষ্টিক পালেহি দে, গেষ্টিকে ভিডিঅ' কৰি আছে। তুলি গা ওপৰত চাই দে। অন কৰি দিয়া মোবাইলটো মোবাইলটো ধৰি লোৱা। আৰু বিয়াৰ মিনি ভ্লগটোত চাগে অলৰেডি সকলোৱে গম পালেই এই মোৰ কোন হয় আৰু কাৰ বিয়া। চকুটো কিয় আধা নিচিনা মিলি আছ? সম্পূৰ্ণ মিলা নাই। বাই, আমি ইয়াত খাব আহিছোঁ দেই। কৃষ্ণ বাই ভিক্স খানা পাৰ্টি আমি। এয়া হৈছে আমাৰ ধুনু। ওলা আৰু ভালকে ওলা, লাজু দিয়ে নি। 1 নম্বৰ ছোৱালী মানে মোৰ পেহী ছোৱালীজনী। পেহী ছোৱালী ডাঙৰ আৰু সৰুজনী বিয়া। মাজনী ন, মাজনী মাজনী বিয়া, তুলিকা বিয়া, তুলনি বিয়া। আৰু এইটো হৈছে আমাৰ টিকলু, পেহী সৰু ল'ৰাটো। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই বুলি কোৱা, বগে কোৱা। অঁ, কেনে আছা বুলি কৈ দিয়া। তুমি বিয়ালৈ মাত। আমাৰ বিস্কুট খাই দি বিস্কুট খোৱা নহ'লে বাই বাই। এতিয়া আমি কইনাক দেখাম। কইনাক ফটো উঠাত বিজি হৈ আছে এতিয়া। কইনাক ফটো মাৰি আছে। কইনা আপুনি ভিডিঅ' কৰিম। এজনী কইনা তুলিকা নেহা। A few minutes later. মেকআপ কৰি আছো এতিয়া আমি। তই মানে ওলাই আছ দেই কেমেৰাটো, অলপ চাইড হ। হেল্ল' এভৰিৱান, এতিয়া আমি ফটো আৰু ভিডিঅ' বনাবলৈ আহিছিলোঁ। খাওঁ গৈ দোৱালে আৰু মায়ে চেণ্ডেলযোৰ মই ছিগিলোঁ। এতিয়া আকৌ বিয়া ঘৰলৈ গৈ আছোঁ। অলপ দূৰত মানে ভিডিঅ' বনাবলৈ গৈছিলোঁ আৰু ফটো উঠিবলৈ গৈছিলোঁ।
কইনা গলা গ'ল তুল ইধাৰাও কইনা ইপিনে আছা হওক ফটো নহয় কিন্তু দে ফটো নহয় ভিডিঅ' মোৰ ইউটিউব এনে হৈছে আমাৰ কইনা তুল চেণ্ডেল ছিগি আনিছে খাগু বাইদেউ আছে কালি চেণ্ডেল ছিগি আহিছে কিলো মাকৰ চেণ্ডেল দে ছিগি কৈ খাং কৰিলে কেনেকে যাব মাৰিছে তুমি ক'লে এই দেখিছে সেই দুজনী এইটো মানে পাগল হাঁহি আছে আমাৰ পিছত খেলকেলকে হাঁহি আছে মাংস খাওঁতে হাই কৈ দিয়া চবেই এতিয়া আমি ইয়াত চিকেন টেষ্ট কৰিবলৈ আহিছোঁ চিকেন টেষ্ট কৰিবলৈ আহিছোঁ আমাৰ টিকলুৱে চিকেন টেষ্ট কৰিছে কেনেকুৱা লাগিছে কৈ দিয়া এই মোবাইলত কোৱাহি কোৱাহি বাবা কেনেকুৱা লাগিছে আহিছে এখন কোৱাহি আৰু এয়া আমাৰ সহপাঠী আৰু এয়া আমাৰ বিস্কুট খাই এতিয়া চিকেন খাইছে আৰু এইপিনে আমাৰ কইনা বাইক এতিয়া আমি খাই লওঁ লগ পাইছোঁ দেই 2 hours later. ভৱিষ্যত উজ্জ্বল কৰি ছত্ৰ ঠাই ৰখা আৰোগ্য কৰি ৰখাব লাগে এইখিনি প্ৰাৰ্থনা কাজিয়া নকৰিবি আৰু তুলনি বিয়াখন শেষ হোৱাৰ পিছতে এয়া আৰম্ভ কৰিছে পেহা পেহীৰ বোৱা বিয়া যিহেতু আমাৰ পেহা পেহীৰ বৰ বিয়া হোৱা নাছিল মানে পাতা নাছিল আৰু সেইবাবে এতিয়া বোৱা বিয়া পাতি দিছে আৰু এই বোৱা বিয়াখনত আমাৰ মা হৈছে পেহীৰ মাক আৰু সম্পূৰ্ণ নীতি নিয়মেৰে পেহা পেহীৰ বোৱা বিয়াখন পাতা হৈছে মানে পানী তোলাৰ পৰা আৰম্ভ কৰি দৰা আদৰালৈকে এনেকুৱা অনুভৱ নহ'লেই যে এখন বোৱা বিয়া বৰ বিয়া নিচিনাই লাগিল আমি উড়ি দিব নাজানো তাৰপিছতে এয়া ওলালোঁ আমি পানী তুলিবলৈ এয়া আমাৰ মা আৰু মাৰ কিনাত দেখিছেনে এয়া মাৰ সখীয়েক সৰুকালৰ সখীয়েক আৰু কলা ধৰা ইজনী খুৰী হৈছে পেহাৰ মাক মানে এতিয়া পেহাৰ মাক লৈছে
দিনত ৰাম কৃষ্ণ আজি শুভ দিনত হৰি ঈশ্বৰে কৰিব দয়া হৰি ঈশ্বৰে কৰিব দয়া Hello everyone. Oi. Ama gang to kolo bola. Oi. Hi Jinky. Panjubla hisu etia ami একদম ইমান যে ভাল লাগিছে মানে মানে প্ৰকাশ কৰিব পৰা নাই নেমু টেঙা গালো আজি বহুত ভাল লাগিছে কাপোৰ চাপোৰ খলালো আমি এতিয়া বহুত গৰম লাগিছে কাপোৰ চাপোৰ খলাই এতিয়া বেলেগ ড্ৰেছ পিন্ধি পাঞ্জাবী আহিছোঁ আমি মানে তুলনি বিয়াখনৰ লগতে পেহী আৰু পেহাৰ যিহেতু বিয়া পতা নাছিলে তো এতিয়া বোৱা বিয়া পাতি দিছে নিয়মটো কৰি দিছে চাই থাকিব ভিডিঅ'টো শেষলৈকে ন গান গাম মানে কি কয় দৰাও পানী আছে কইনা জীয়েক বাই বাই মই আমি এতিয়া বাই ভলে এই ডাঙৰ এই ছেকেণ্ড এই 3 নম্বৰ মই 4 নম্বৰ 5 নম্বৰ দেই অ'কে বাই ওচৰতে বিয়া দিছো নকৰিবা চিন্তা পাবলৈ দৰ্জা মুখত খিৰিকী দিছো ডেকা লহা চাবলৈ ইয়াৰ পিছত পানীতোলা মানুহ আহি আছে এন্ধাৰ হৈ গৈছে A few minutes later. আৰু এয়া আহিল দৰা অথনি পানী তুলিবলৈ গৈ পেহাক তাতে নোৱাই ধুৱাই এতিয়া পেহাক তাতে সজাই কৰি আনিছে A few minutes later. Hello everyone, এতিয়া আমি ঘৰ পালোহি
একদম চকু টকু সৌ হৈ গৈছে, বহুত টোপনি ধৰিছে। আৰু এইপিনে আমাৰ জিংকিকো লৈ আহিলোঁ, কাৰণ জিংকিটা নাথাকিলে, জিংকি মাক থাকিলে জিংকি আমাৰ ঘৰত লৈ আহিছোঁ থাকিবলৈ। তো আজি বিয়াৰ ভ্লগটো ইমানখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটো কোনোবাই প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। বাৰু আজিলৈ এৰিছোঁ, বাই।